তো হেল্ল' গাইছ, কি হ'ব আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। আৰু বৰ্তমান মই এই গধূলি ক'ত যাব ওলাইছোঁ জানেনে? যিহেতু আমি আজি বিশ্বজিৎ দাহঁতৰ লগত থিয়েটাৰ চাম আৰু তাহাঁত বোলে কালি যাবই। তো যিয়ে নহওক আজি লাষ্ট তাৰ লগত লগ পাম, কহিনুৰ থিয়েটাৰো চাম লগতে একেলগে। আৰু এতিয়া মোৰ লগত আৰু এটা যাব, একেলগে যাম তাৰ ঘৰত য'ত আছে। তো থিয়েটাৰ চাওঁ, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰ'ব গাইছ, কহিনুৰ থিয়েটাৰ চাম বুলি যে ক'লোঁ, আপোনালোকে ভাবিব অবতৰত কিহৰ কহিনুৰ থিয়েটাৰ চাই। মানে আমাৰ ইয়াতে বাসন্তী পূজা চলি আছে, যোৱাকালিৰ পৰা আৰম্ভ হৈছে। আজি 2 নম্বৰ দিন আৰু আজিৰ পৰা থিয়েটাৰ ষ্টাৰ্ট হ'ব। তো আজিও আমি প্ৰথম দিনাই আমি চাম গোটেইকেইটাই। ইয়াতে আছে আজি থিয়েটাৰ। তো কৌশিক আগে আহি আছে। এইটো মৃগাংক দা। আৰু এটা আমাৰ কৌশিক। তো গাইছ, বিশ্বজিৎ দাঁতে কথা পাতি আছে, অলপমান পিছত দেখাই আছোঁ মই আহকচোন। নাপায়। Thank you, bhai. Thank you. এইটো আমাৰ বিশ্বজিৎ দা নলবাৰীত আহিছে প্ৰথমবাৰ। তো যিহেতু আমাৰ এইটো নলবাৰীত আহিছে বিহু বুলি বিশ্বজিৎ দা এখন গামোচা দিলোঁ। Thank you, bhai. Thank you. Tomorrow vlog চলি আছে নেকি? Hi guys, this is I love you. পৰাখৰ চেনেলটো মই কিডনেপ কৰিছোঁ নেকি আজি? বাৰু যি নহওক, একচুৱেলি ধেমালি কৰি আছোঁ আৰু আহিছিলোঁ। একচুৱেলি আমি এতিয়া যোনে কেমেৰা কৰি আছে তাৰ ভিনিৰ ঘৰত আছোঁ, আমি ভিনিৰ ঘৰত আছোঁ। পৰাখৰ আহিছে আমাক লগ কৰিব। ইয়াৰ আগতে আমি পৰাখৰৰ ঘৰত গৈছিলোঁ দেই, পৰাখৰ ভাইৰ ঘৰত। বাট সেইদিনাখন ধুনীয়াকৈ কথা পাতিছোঁ, আজি আকৌ পৰা আহিছে, ভাল লাগিল। আৰু আজি থিয়েটাৰো চাম, আজি থিয়েটাৰ চাম ন? গোটেইকেইটাই বাসন্তী পূজাত আহি গ'লোঁ। ইয়াতে গোটেইকেইটা আছে। দোকানত সোমাবা নেকি কৌশিক? হা? দোকানত সোমাব নেকি? সি বেছিকৈ দোকানতহে সোমাই। আছে মোক পিছ চাইডে আছে কহিনুৰ থিয়েটাৰ। তো গোটেইকেইটা ইয়াতে আছে। আৰু গাইছ, ইয়াতে বোলে আজি কৰিশ্মা নাথ আছে। তো বিশ্বজিৎ দা, মৃগাংক দা আৰু মই একেলগে কৰিশ্মা নাথক চাব আহিলোঁ। এইটো কৰিশ্মা নাথ বহি আছে আহি কিনে। তো যিয়ে নহওক, কৰিশ্মা নাথকো চোৱা হ'ল, থিয়েটাৰো চাম আৰু লগতে। তো চক মানুহ কিমান হৈছে কৰিশ্মা নাথক চক। থিয়েটাৰো আধা মানুহ কৰিশ্মা নাথে টানি লৈ হৈছে গাইছ। আৰু গাইছ, আমি কৰিশ্মা নাথক চাই আহি গ'লোঁ থিয়েটাৰৰ পেণ্ডেলৰ ভিতৰত। মানুহেও নাই গাইছ। আৰু সম্বৰ্ধনা অনুষ্ঠান আৰম্ভ কৰি দিলে। হ'ব কাৰণ আমাৰ এটি সম্বৰ্ধনা অনুষ্ঠান ৰৈ গৈছিল। আমি আজি যিখন ৰভাৰ দলত যিটো প্ৰেক্ষাগৃহত আমি ইয়াত বহি আছোঁ, সেই আৰু আৰম্ভ কৰি দিলে থিয়েটাৰ। অন্যায়, অপরাধ, প্রেম, প্রতিশোধ, বিশ্বাসের জ্বলন্ত স্বাক্ষর অসমৰ ব্যতিক্ৰমী নাট্যকাৰ মৃদুল চুতীয়াদেৱৰ নাটক খতম, নাটক শেষ। ভাল লাগিল ন চাই? তোৰ কেনে লাগিল? মজা লাগছে, মজা লাগিল, মোৰো ভাল লাগিলে। একদম। আৰু নাটক চাটক চাই বিশ্বজিৎ দা, মৃগাংক দা আনক বাই দি ঘৰলৈ নি পালোঁ। ফাইনেলি ঘৰ আহি পালোঁ আৰু এতিয়া টাইম হৈছে 1:29। তো আজিৰ কাৰণে ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, লগতে কমেণ্ট কৰি জনাব কেনেকুৱা লাগে। তো আজিলৈ বাই বাই।